নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হৈছে নে নাই, কিদৰে চেক কৰিবা সেই বিষয়ে মই জনাই দিম। আপোনালোকে অতি সহজতে আপোনাৰ মোবাইলত নিজে চেক কৰি ল'ব পাৰিব। এতিয়ালৈকে যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আপোনালোকৰ বাবে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি লিংকটোত ক্লিক কৰি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটোলৈ আহিব পাৰিব। আৰু আপোনালোকে পেজটো অকণমান স্ক্ৰল কৰি তলৰ পিনে যাব। আপোনালোকে দেখিব গেট আধাৰ, আপডেট আধাৰ আৰু তলৰ পিনে আপোনালোকে দেখিব আধাৰ ছাৰ্ভিচ। আপুনি আধাৰ ছাৰ্ভিচত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত আধাৰ ছাৰ্ভিচ পেজটো অ'পেন হ'ব। আপোনালোকে পেজটো স্ক্ৰল কৰি তলৰ পিনে যাব আৰু আপোনালোকে তলৰ পিনে সি এটা অপশ্যন দেখিব আধাৰ লিংক ষ্টেটাছ। আধাৰ লিংক ষ্টেটাছৰ তলত দিয়া আছে চেক আধাৰ বেংক লিংক ষ্টেটাছ। আপুনি তাত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত চেক আধাৰ বেংক লিংক ষ্টেটাছ পেজটো অ'পেন হ'ব। আৰু আপুনি পেজটো অকণমান স্ক্ৰল কৰি তলৰ পিনে যাব আৰু তলত আপোনালোকে দেখিব আধাৰ নাম্বাৰ। আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰকেইটা ইয়াত লিখি দিব আৰু তলত আপোনালোকে দেখিব ইণ্টাৰ ছিকিউৰিটি কোড আৰু আপোনালোকে দেখিছে ইয়াত কেপচাটো লিখা আছে। আপুনি সেই কেপচাটো ইয়াত শুদ্ধকৈ লিখি তলৰ পিনে আপুনি চেণ্ড OTPত ক্লিক কৰি দিব আৰু আপোনাৰ সন্মুখত OTP চেণ্ড ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ চেক ইয়ৰ মোবাইল এনেকৈ আহিব। আপোনাৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰটোত এটা OTP যাব। আপুনি OTPটো এবাৰ চেক কৰি ল'ব আৰু তলত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰকেইটা শ্ব' হ'ব আৰু তলত আপোনালোকে দেখিব ইণ্টাৰ OTP। আপোনাৰ আধাৰৰ OTPটো এইটো বক্সত বহাই আপুনি তলত ছাবমিট অপশ্যনত ক্লিক কৰি দিব আৰু আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হৈছে নে নাই আপুনি ষ্টেটাছটো দেখিব। মই যিহেতু মোৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰা নাই, সেইবাবে মোৰ ইউৰ আধাৰ ইজ নট লিংক টু এ বেংক। আপোনাৰো যদি আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হোৱা নাই তেতিয়াহ'লে নট লিংক টু বেংক এনেকৈ আহিব আৰু যদি আপোনাৰ বেংকৰ লগত লিংক হৈছে তেতিয়াহ'লে কংগ্ৰেচুলেশ্যন বুলি আহিব। আপোনাৰ আধাৰ নম্বৰটো শ্ব' হ'ব, লগতে আপোনাৰ বেংক লিংক ষ্টেটাছটো শ্ব' হ'ব, লগতে বেংকৰ লিংক হোৱা ডেটটো শ্ব' হ'ব, লগতে আপোনাৰ বেংকৰ নামটো শ্ব' হ'ব আৰু আপোনালোকে আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হৈছে নে নাই এনেকৈ সুন্দৰকৈ চেক কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি জনাব। এতিয়ালৈকে যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।